1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলত ইংৰাজে অসমৰ স্বাধীনতা হৰণ কৰি ভাৰত ৰাষ্ট্ৰৰ লগত অসমক স্বামিল কৰে। ফলত বঙালীসকলৰ ষড়যন্ত্ৰত 1837 চনত আমাৰ নিজস্ব অসমীয়া ভাষাটো অসমৰ মাটিৰ পৰা বিতাড়িত হয়। সেই সময়ত যিসকল পুৰোধা ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত আকৌ অসমৰ মাটিত অসমীয়াৰ বুকুৰ ভাষাটো প্ৰতিষ্ঠিত হ'ল, সেইসকল মহান ব্যক্তিৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পবিত্ৰ স্মৃতিত তেজীমালা উৎসৰ্গ কৰা হ'ল। আইজনী পিতাই ও পিতাই এটা কথা কওনে? কি কথা আইজনী? আগতে কোৱা কৰিবানে নকৰা? প্ৰথমতে কথাটো কোৱাচোন। আগতে শপত খাই লোৱা। ঠিক আছে, শপত খাইছো। আজি তুমি মোক নৈ ঘাটৰে ফুৰাব নিব লাগিব। হ'ব, নিম বাৰু। হাদৈ দেউতা, তোৰ কাম হ'লনে? এই হ'ল দেউতা। কৈছো যদি আইজনীক গাটোকে ধুৱাই দেচোন। ঘাটলৈ আহিলে মনটো বৰ বেয়া লাগি যায় ব্ৰজনাথ। দেউতা প্ৰায় 6 বছৰেই হ'ল মই বনিজলৈ যোৱা নাই। জানো দেউতা,
আইৰেও স্বৰ্গী হোৱাৰ পিছৰ পৰাই নকবা ব্ৰজনাথ, নকবা। তেওঁৰ কথা মনত পৰিলে মই বৰ কষ্ট পাওঁ ব্ৰজনাথ। দেউতা আপি কাপোৰখন মোক পিন্ধাই দিয়াচোন। হৈছেনে? ফটাফটো আছেনে? হয় আছে, আহকচোন ভিতৰলৈ আহক। দেউতা মানুহ আহিছে। আজি দেখোন গোটেইখন ৰাইজ অহা দি আহিছে। কিবা জগৰ লগালো হ'বলা? নাই নাই দেউতা, জগৰ লগাবলৈনো কি আছে? বহক বহক। ভাদৈ, ৰাইজক তামোল চালি দিবিচোন। পিছে তোমালোকে বা কি মন কৰি আহিলা? নাই দেউতা, আপোনাৰ খবৰকে এটা ল'ম বুলি আহিলো। বৰ সুখ পালো গাঁওবুঢ়া। এই দেউতাৰ কথা আমিও নভবা নহয়, আমি প্ৰায়ে আপোনাৰ কথা আলোচনা কৰো। কৰিবাই কৰিবাই, মইতো আৰু তোমালোকৰ পৰ নহয়। হয় হয় হয়। ভাদৈ, দেউতা যাচোন যা, অলপ চাহ পানীৰ ব্যৱস্থা কৰগৈ। হ'ব দেউতা। চাহ কিয় লাগে দেউতা? আমি কিবা নোহোৱা মানুহ আহিছো নে দেউতা? হলেও মানুহেন ধন সিপুৰীত ক'ত পাম আৰু, নে কি কোৱা গাঁওবুঢ়া? হয় হয়। দেউতাই বেয়া নাপায় যদি আমি এটা অনুৰোধ কৰিব বিচাৰো। অনুৰোধ? কি অনুৰোধ? গাঁওবুঢ়াই গ'লেহে ভাল হ'ব। গাঁওবুঢ়া, কি অনুৰোধ বাৰু? কোৱাচোন কি কথা? দেউতা, কথাটো হ'ল আপুনি আৰু দ্বিতীয়বাৰৰ বাবে সংহাৰ কৰিব লাগে। হয় দেউতা, অন্তত আমাৰ ছোৱালীজনীৰ মুখলৈ চাই দেউতা অমত নহলে ভাল হয় নে কি কোৱা গাঁওবুঢ়া? মইতো তাকেই কওঁ। কথাটো ময়ো ভাবিছো, কিন্তু যিখন সংসাৰ ঈশ্বৰে ভাগিলে সেইখন মই আকৌ নতুনকৈ পাতিব ইচ্ছা কৰা নাই গাঁওবুঢ়া। নহয় দেউতা, আপুনি অমত নহব। আপোনাৰ সুখ দুখৰ লগত আমাৰো সম্পৰ্ক আছে দেউতা। ছোৱালীজনী ৰখি আপুনি জানো ঘৰতে সোমাই থাকিব পাৰিব? আপুনি অমত নহব দেউতা। ব্ৰজনাথ, হয় দেউতা, ৰাইজৰ লগত ময়ো একমত। ঠিক আছে, তোমালোকৰ কথাত মই সন্মত দিলো, কিন্তু ছোৱালী? সেইবোৰ আমি ঠিক কৰিম, আপুনি চিন্তা নকৰিব। হয়, আমি সকলো কৰিম।
বিয়ালৈ গৈ কেনে পালা? হে ভালে লাগিছে। সদাগৰে বিয়া নকৰাই সেয়েহে ছোৱালীজনীয়ে কষ্ট পাব বুলিহে। হেজাৰ হওক নিজৰ মাকল দিশে কোন হ'ব পাৰে? হয় হে, এই পৃথিৱীত মাৰ সমান আৰু কোন হ'ব? 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিয়া আইজনী কাৰো লগতে তুলনা নহয়। আগৰ তিয়তাজনী কিন্তু বৰ লখিমী আছিল। হয় হে, ভাবিলে বৰ দুখ লাগে। হয় হে। মোৰ এই সমস্ত ঘৰ বাৰী তথা ধন সম্পত্তিৰ লগতে আৰু এটি অমূল্য সম্পদ মই আজি তোমাৰ হাতত অৰ্পণ কৰিব বিচাৰিছো কাঞ্চন। কি সেই সম্পদ? এইজনেই মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। আজিৰ পৰা তাইৰ দায়িত্ব তোমাৰ। তোমাৰ নাম কি? তেজীমলা। আজিৰ পৰা তুমি তাইৰ মাক হ'ব লাগিব। আগতে কিন্তু এই কথা জনা নাছিলো। তোমাৰ আই পিতাই এই কথা তোমাৰ পৰা জানো গোপন কৰিছে? ক্ষমা কৰিব, এয়া মোৰ অদৃষ্ট। কাঞ্চন, তুমি সদাগৰৰ ছোৱালী, আমাৰ লগত নালাগে খেলিব। তুমি নালাগে যোৱা খেলিব। তুমি আমাৰ লগত খেলিলে মাহীয়ে মাৰিব। নালাগে দিয়া, ময়ো খেলিম। মাৰিলে মাৰক, ময়ো খেলিম। তুমি সঁচাকে খেলিবা? মই সঁচাই খেলিম। তেতিয়াহ'লে খেলো দিয়া। তেতিয়াহ'লে খেলো দিয়া। তেনেহ'লে ল'বা। আহক, ভিতৰলৈ আহক। খোৱা বাই। সদাগৰ দেউতাৰ ভিতৰৰ চৰাত বহি নিজকে বৰ ভাগ্যৱান যেন পাইছো আইদেউ। তেনেকৈ কিয় কৈছা? মানুহে পিছে সেইজনী আছে নে নাই? কোন? ভাদৈ? নাই, তেজীমলাক লগত লৈ এঠাইলৈ গৈছে। হওক দিয়া। বিয়াত বহি যেতিয়া মাক খোলা। বাই, তুমি বেয়া নাপাবা, মই হক কথাহে কৈছো। তুমি ঠিকেই কৈছা বাই। এইজনী থকা বুলি জনা হলে মই কেতিয়াও বিয়াত নবহিলো হয়। কপালৰ লিখন বুজিছা, কপালৰ লিখন। বাৰু মই উঠোহে। ৰবা বাই। এইটো লোৱা বাই। কঁঠাল মই বৰ ভাল পাওঁ।
মাজে মাজে আহি থাকিবা বাই আহিম আহিম কিয় নাহিম